গলিয়ে গলিয়ে সোমাই পেলাই মটৰ খাটিটো ভাঙিব নাজানে ফুটা হেৰি কৰিছে তাৰ দ্বিতীয়তে 25,000 টকা তেখেতে মুখ্যমন্ত্ৰীয়ে 25,000 টকা এইফালে দি আছে এইফালে ল'ৰাটোক মাৰিলে এই প্ৰশাসন জিলা প্ৰশাসন পুলিচ প্ৰশাসন আছিলে মুখ্যমন্ত্ৰীৰ লগত সেয়েহে আমি আহ্বান জনাইছোঁ আজি মুখ্যমন্ত্ৰীয়ে 12 ঘণ্টা বা 10 ঘণ্টাৰ ভিতৰত তেখেতে ঘোষণা কৰিব লাগে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে দোষীক ফাঁচি দিবলৈ আমি আহ্বান জনাইছোঁ।